কেতিয়াবা ভাবিছিলানে ইমান কাম কৰিব লাগিব বুলি বিয়া হোৱাৰ পিছত? এটা কথা কোৱাচোন, তুমি কাম কৰা মানুহ নে ঘৰৰ মালিকনী? মই মালিকনী নহয়, মই কাম সদায় কাম কৰিব লাগে, সদায় বাচন ধুব লাগে, সদায় কাঁহী বাতি ধুব লাগে, সদায় ঘৰ ঝাৰু মাৰিব লাগে, ঘৰ মুচিব লাগে। এয়াই মইনো ক'ত আৰু মালিকনী হ'লো, মই চাকৰে হ'লো আৰু। তোমাৰ দৰমহা কিমান? মোৰ মানে দৰমহা কি আৰু, মই খাই বৈ খালি জীয়াই থকা সেইটোৱে কাম আৰু। মই দৰমহা বুলি ক'ব নাই আৰু। তোমাৰ দৰমহা কিমান? ৰ'বাচোন, ৰ'বা ৰখি পেলাই কোৱা, তোমাৰ দৰমহা কিমান? খাই বৈ থকাটোৱে হ'ল মোৰ দৰমহা আৰু। কি কৰি আছা? কি এইয়া লিপষ্টিক খানি আছে। এইয়া বাপা ঐ, এতিয়া কেনেকুৱা লাগিছে? চাকৰি নিচিনা লাগিছেনে বাৰু? এতিয়া মই চাকৰি নহয়, এতিয়া মই মালিক গম পাইছা? উপায়তো নাই। মোক চাকৰি কৰি আছিলে গাইছ। এইয়া মানুহজনে আমাৰ বস্তু মালিকনী যে নিজকে ভাবিছা, ভাত দিলা। যোৱা পটাপট ভাতকেইটা বনাই আহাগৈ, ভোক লাগিছে। মোৰ আজি একোৱেই নাই, চব্জি নাই, হেৰি নাই, মছলা নাই, একোৱেই নাই। মই কিহেদি ভাত বনাই দিম আজি বাৰু কওকচোন? বজাৰৰ পৰা এতিয়া চব্জি লৈ আনাগৈ যাওক। গৈ থৈ লেঠাটো মোৰ তাতহে লাগিলে। এই মচুৰ দালি আছেনে নাই? আছে দালি বইল খালে বনাই দিম। দালি বইল নহয়, দালি সম্ভাৰ দিয়া। আৰে ৰাতিপুৱা একো নালাগেতো। দালি বইলে খাব লাগে মানুহে। দিয়া হ'ব দিয়া, যোৱা যি হোৱা তাকে ভাতেকৈ বনোগৈ যোৱা। হ'ব দিয়া। ব'লাচোন ফ্ৰিজটো চাওঁ, ফ্ৰিজত কিনো আছে। তুমি যে একোৱে নাই কৈ থাকা। চাওঁ ফ্ৰিজটো চাওঁ। এইখিনি চালাড বনাই থোৱা আছিল, এইখিনি বেয়া হ'ল, পেলাই দিব লাগিব। আৰু এইটো ৰাতি যে বনাইছিলোঁ ছাগলীৰ চুস্তা নে কি বুলি কয়, এইটো অলপ মাংস আছে দেখোন, মোলে হৈ যাবতো। কণী আলু জোল আছে। আচ্ছা, বনাই দিম আৰু দালি বইল বনাই দিম। কোমোৰা আছে, নেমু আছে, আৰু কি লাগে? আৰু ভিতৰত কিবা আছে নেকি? আৰু একো নাই, খালি নাইকে থাকে। চাওঁ এইটো ঘৰত কি আছে। দিয়া হ'ব দিয়া, যি আছে তাকে বনোৱা।